আমাৰ কুবাইকটা গাঁৱৰ এজন উদীয়মান যুৱক শ্ৰী ভৰত চন্দ্ৰ শইকীয়া আজি আকস্মিকভাৱে মৃত্যু হোৱাত আমি গাঁওবাসী সঁচাকৈ মৰ্মাহত হৈছোঁ। সকলো ৰাইজকে দুখত ভাগি পৰিছোঁ, কিয়নো জন্মৰে পৰা আচলতে ইয়াত আমাৰ সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ লগত একেলগে কুবাইকটা গাঁৱত বসবাস কৰি হঠাৎ যোৱা দেওবাৰে বেবেজীয়া চাৰিআলিত এটা বাইক দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয়। প্ৰথমতে প্ৰাথমিক চিকিৎসা নগাঁৱত কৰি উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰে যদিও তাত আজি 4-5 দিনমান ভেণ্টিলেটৰত থাকি আজি ৰাতিপুৱা 8:30 বজাত সংসাৰ ত্যাগ কৰে। যিটো খবৰ শুনি আমাৰ গাঁওবাসী সঁচাকৈ বৰ মৰ্মাহত হৈছোঁ। সকলো যুৱ চাম দুখত ভাগি পৰিছে। আচলতে এই মানুহজন সকলো ব্যক্তিগত আৰু সামাজিক কামৰ লগত সদায় জড়িত আছিলে। কটগুৰি সমবায় সমিতিৰ এজন সদস্য, কুবাইকটা সত্ৰৰ সদস্যৰ লগতে বহু ৰাজহুৱা অনুষ্ঠানৰ লগত তেওঁ জড়িত আছিলে আৰু সকলো সময়তে সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ লগতে মিলিজুলি থাকি এটা বহল অন্তৰৰ মানুহ আছিলে, যাৰ ফলত আমি সকলোৱে আজি অন্তৰত বাৰুকৈ বৰ আঘাত পাইছোঁ তেওঁৰ মৃত্যুৰ কাৰণে। ভগৱানে তেখেতক স্বৰ্গগামী কৰক। সেয়ে গোটেই গাঁওবাসীৰ হৈ আমি ভগৱানৰ ওচৰত কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ। তেখেতৰ আত্মাৰ চিৰশান্তি সদ্গতি কামনা কৰিছোঁ। শইকীয়াৰ মানে ককায়েক শ্ৰী কৃষ্ণকান্ত শইকীয়া 19 তাৰিখে 6টা বজাত সি 4 চকালৈ গৈছিলে। পিছত কিবা বজাৰ কৰিবৰ কাৰণে বেবেজীয়া চাৰিআলিত ৰাস্তাটো পাৰ হওঁতে স্কুটি এখনে খুন্দিয়াৰ লগত তেওঁক ভোগেশ্বৰী ফুকনলৈ নিয়ে। ভোগেশ্বৰী ফুকনি চিভিলে ইমিডিয়েট মেডিকেললৈ ৰেফাৰ কৰে গুৱাহাটী GMC, আৰু গুৱাহাটী GMCত আজি 8:30 বজাত মৃত্যুবৰণ কৰিলে। আৰু ইমানখিনি গতিকে এইটোকে ক'ব নোৱাৰিব। ভৰত চন্দ্ৰ শইকীয়াদেৱ অকস্মাত এক্সিডেণ্ট হৈ বেবেজীয়া এক্সিডেণ্ট হৈ এই আজি 4-5 দিন চিকিৎসা কৰাৰ পিছত আজি 8:30 বজাত আৰু তেওঁৰ সদ্গতি কামনা কৰি আমি সকলো কুবাইকটা ৰাইজক দুখ পাইছোঁ আৰু তেওঁক আশীৰ্বাদ কৰোঁ যাতে তেওঁক স্বৰ্গগামী